ছয়গাঁও সমষ্টিৰ উচ্চ শিক্ষাৰ প্ৰাণস্বৰূপ ছয়গাঁও মহাবিদ্যালয়ত আজিৰে পৰা আৰম্ভ হ'ল 2020 বৰ্ষৰ মহাবিদ্যালয় সপ্তাহ। বিশিষ্ট লোকশিল্পী শ্ৰীযুত কামেশ্বৰ কলিতাদেৱে আনুষ্ঠানিকভাৱে মুকলি কৰা এখনি প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হয় মহাবিদ্যালয় সপ্তাহখনিৰ। দিনৰ প্ৰায় 12 বজাত ছয়গাঁও মহাবিদ্যালয়ৰ পৰা উলিওৱা 12খনে সাংস্কৃতিক শোভাযাত্ৰাটোৱে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে 2 কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ মহাবিদ্যালয়লৈ উভতি যায়। বৰ্ণিয়াল শোভাযাত্ৰাটোত অসমীয়াৰ স্বকীয় কৃষ্টি সংস্কৃতিৰ লগতে অন্যান্য কিছু পৰম্পৰা সংস্কৃতিও প্ৰতিফলিত কৰে মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে। প্ৰতিযোগিতামূলক শোভাযাত্ৰাটোত বিহু, জিকিৰ, অসমীয়াৰ গৌৰৱ পাট-মুগা, টাই আহোম, বড়ো কৃষ্টি, ৰাভা কৃষ্টি, বিজয়া দশমী আদি বিভিন্ন দলে ছয়গাঁওবাসীৰ মন আপ্লুত কৰিবলৈ সক্ষম হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধনৰ পূৰ্বে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত মহেশ কলিতাদেৱে। ছাত্ৰাগত শাখাৰ পতাকা উত্তোলন কৰে ছাত্ৰাগত শাখাৰ সভাপতি শ্ৰী দীপক দাসে। শ্বহীদ তৰ্পণ কৰে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত সুনময় নাহৰয়ে। বৃক্ষৰোপণ কৰে ছাত্ৰাগত শাখাৰ তত্ত্বাৱধায়ক ডক্টৰ নৱকুমাৰ কলিতাদেৱে আৰু অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত পৰেশ অধিকাৰীদেৱে। আৰু ইয়াৰ পিছতে মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা নপ্ৰভাতী উন্মোচন কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নগেন কলিতাদেৱে। ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ উদ্বোধন কৰে বিশিষ্ট কাৰাটে খেলুৱৈ তথা প্ৰশিক্ষক শ্ৰীযুত কিশোৰ পাঠকদেৱে।